তুমি ইমান হ্যান্ডসাম যেহেতু অসমত এটা বেলেগ ভাইব মানে আহি গৈছে ৰুদ্ৰৰ এটা ক্ৰেজ আহি গৈছে ৰবি শৰ্মাৰ প্ৰতি এটা আপোনালোক ফেমিলি মেম্বাৰ হয় তো ফিল্মখন খুব অনেষ্টলি Live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Hi everyone, good morning and welcome back to my YouTube channel Remix. আশা কৰোঁ আপোনালোক নিশ্চয় আছে বন্ধুসকল সবৰে ডিউটিত যাই লওঁ ডিউটিৰ পৰা আহিলোঁ আহি পেলাই আপোনালোক খুব সুন্দৰকৈ লগ পাইছোঁ আৰু আজিৰ ব্লগটো কি হ'ব কি নহ'ব সকলো থাম্বনেইল এণ্ড টাইটেল চাই সেইটো গম পাব পাৰে নাপাব পাৰে আৰু ৰ'দ চাওকচোন এতিয়া বাজিছে আপোনাৰ 7:40 কিটো লেভেলৰ ৰ'দ দিছে তো তাৰ বাবে ছানগ্লাছটো লগাই লৈছোঁ ছানগ্লাছটো লগালে বহুত ভাল লাগে মানে সূৰ্যৰ ৰশ্মিটো ইমান চকুত নপৰে তো সেইকাৰণে ছানগ্লাছটো সুন্দৰকৈ লগাই লৈছোঁ বঢ়িয়াকৈ নিজৰ কৰ্মস্থলীত যাওঁ আৰু নিজৰ কৰ্মখিনি কৰি আহোঁ তো কৰ্মখিনি কৰি নিশ্চয় আপোনালোক লগ পাই আছোঁ তেতিয়াহ'লে আপোনালোক ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাৰিব আৰু বঢ়িয়াকৈ এইকেইদিন দুদিনৰ মূৰে মূৰে ৰেগুলাৰ বুলি ক'লেও ভুল নহয় ৰেগুলাৰ মানে কিবা নহয় কিবা এটা দি আছে আপোনালোক আপডেট তো আজিৰো কিবা নহয় কিবা এটা দি দিম প্ৰথমতে ৰ'দটো চাই লওকচোন ৰ'দ চ'দ দিলে ভাল লাগে আমাৰ ৰ'দে দিয়ক বৰষুণ দিব নালাগে মোৰ হিচাপত যিমান আছে ৰ'দেই দিয়ক মানে বৰষুণ দিলে অলপমান প্ৰব্লেম হৈ যায় গাড়ী লৈ যোৱা বা বহুত অসুবিধা হয় বানপানী চানপানী মই বানপানী একদম ভাল নাপাওঁ সেইকাৰণে ৰ'দেই দিয়ক যিমান ৰ'দ দিব লাগিছে তেতিয়া একো টেনশ্যন নাই তো বঢ়িয়াকৈ আহি লওঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ আপোনালোক গমেই পাই থাকিব তো চাই থাকিব তেতিয়ালৈ The next day কি হ'ব নহ'ব স্কুল যাব লাগিব তহঁতৰ লগত মোৰ ডিল আছিল এই কৈ দে আমি স্কুল যাম আৰু আংকলে আমাৰ দায়িত্ব ল'ব হা কেতিয়া 5 বছৰ আগতে তেতিয়াতো মই টিকলু আছিলো ভেৰি আনফেয়াৰ তোমালোকে মোক নোকোৱাকে ডিল কৰিছা ন কৈছিলোঁ কিন্তু তই বুজি নাপালি টিকলু আছিলি যে এতিয়া স্কুল যাবি নাযাওঁ যাওঁ বাট অনলি ফৰ ইউ থেংক ইউ সো হে গাইজ তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিছে নেক্সট ডে মানে যোৱাকালি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ 28 তাৰিখে কি কৰোঁ কি নকৰোঁ ভাবি মানে দিনটো এনেকৈ পাৰ হৈ গ'ল তাৰপৰা নেক্সট ডে ছানডে তো ছানডে থাকে আমাৰ ডিউটি তো ডিউটি থকাৰ পিছত মানে কি হ'ল মই বঢ়িয়াকৈ আহি গ'লোঁ 5 বজাত তো 5 বজাত আহি পেলাই মানে ডিউটিৰ পৰা আহি পেলাই 5 বজাত ভাবিলোঁ কি নকৰোঁ ভাবিলোঁ ফিল্ম চাব যাওঁ তো বঢ়িয়াকৈ ফিল্মখন চাব গ'লোঁ ৰঙিয়াত তো ৰঙিয়াত যেতিয়া ফিল্মখন চাব গ'লোঁ তাৰপিছত কি হ'ল আপোনালোকৰ ৰঙিয়াত ৰাতি হৈছে তেতিয়া ৰাতি আৰু কিনো ভ্লগ কৰিম ভাবিলোঁ নেক্সট ডে মানে আজি মানে ঘৰ ৰঙিয়াৰ পৰা আহিলোঁ এতিয়া বাজিছে আপোনালোকৰ 11টা তো 11টা ভাবিলোঁ 11টা যিহেতু জল্দি ভিডিঅ'টো চাই আহিলোঁ ভিডিঅ'টো বনাই কালি আপলোড দিব লাগিব সেই ভাবি ৰিভিউটো দি দিওঁ তো ফিল্মখন অলপ স্ক্ৰীণত মই দি দিছোঁ সৰু ক্লিপটো আপোনালোকে চাই ল'ব খুব সুন্দৰ মুভি হয় তো আপোনালোকে যাই পেলাই চাব পাৰে আল্টিমেট আৰু একশ্যন ড্ৰামা থ্ৰিলাৰ সকলোখিনি মুভিখন আছে তো মুভিখন একদম বাবাল মুভিখন তো এনেকুৱা লাগে ন আমি জানো একদম সাউথ ইণ্ডিয়ান মুভি চাই তো ফুল ভাই পাব সাউথ ইণ্ডিয়ানৰ মানে একশ্যনটো আপোনাক ক'ব নোৱাৰে যে একশ্যনটো আমাৰ হৈছে মানে ৰবি শৰ্মাই যেনেকুৱা মুভি বনাই যেনে ৰঘুপতি বনাইছে কি আল্টিমেট ভাই টাইগাৰ জিন্দা টাইপ মানে একশ্যন আছে তো এইখনতো তাতকৈ বেছি লেভেল ওপৰত বনাইছে তো এনেকুৱা মুভি মানে কি এক্সপেক্ট কৰা আমি চাব তো অলপ ভালো লাগে যে ইয়াৰ আগত যেনেকৈ মই চালোঁ আপোনাৰ ভ্ৰাম্যমান দা তো সেইখন আছিল আপোনাৰ বায়'পিকটো এইবাৰ চালোঁ ৰুদ্ৰ আৰু নেক্সট কি আহে সেনেকুৱা চাম আৰু ভাল এক্টৰ ভাল ফিল্মবিলাক চাই ভাল লাগে যেনে ৰবি শৰ্মা বুলি ক'লে কিবা এটা বেলেগেই ক্ৰেজ হয় অসমখনত তো বেলেগ নকলেও আপোনালোকে ভাইবৰে ফিল্মখনৰ বাজেট 4-5 কৰোৰ মান কিবা আছে তো বৰ্তমান ফিল্মখনে 2 কৰোৰ নে কিবা 1 কৰোৰ 80 লাখ বা কিবা এনেকুৱা সামথিং ক্ৰছ কৰিছে মই যিখিনি গম পাইছোঁ তো মুভিখন একেবাৰে ৰ কণ্টেণ্ট এটা আছে আপোনালোকে চাব পাৰে মুভিখন কেনেকুৱা হৈছে বাৰু মই গোটেইখিনি ডিটেইলছত নকওঁ এখন আলফা টাইপ মানে যুদ্ধ টাইপ হয় আৰু আপোনালোকে চাব মুভিখন বহুত ধুনীয়া মুভি হৈছে আপোনালোকে যাই এবাৰ চাব আৰু ফেচবুকত কেইটামানে অলপমান নেগেটিভিটি ফেলাইছে বোলে সেইবিলাক ইগনোৰ কৰিব যিহেতু ভালটোক সদায় বাছি ল'ব লাগে বেয়াটো সদায় কাটি পেলাই দিব লাগে মোৰ হিচাপত সেই ভালটোক সদায় ছাপোৰ্ট কৰিব লাগে বেয়াটো মানুহ অলপ ইগনোৰ কৰি যিসকল হেটাৰ্ছ থাকে ন হেটাৰ্ছ কৰে তো হেটাৰ্ছটো সদায় ছাইড কৰি দিব লাগে তেনেকুৱা আৰু আপোনালোকে যাক ফিল্মখন চাওক খুব সুন্দৰ মুভি আৰু যিসকলে ফিল্মখন চাইছে তো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু থাম্বনেইলখন মই কপি কৰিছোঁ আমাৰ ডিম্পুদাৰ পৰা তো ডিম্পুদাৰ পৰা থাম্বনেইলখন বঢ়িয়া
কপি কৰিছোঁ আৰু মানে জানো কপিৰাইট চপিৰাইট নাই থাম্বনেইলৰ কাৰণে সেইটো ভাবিছোঁ আহিব পৰা নাই হয়তো বাদ দিলোঁ আপোনালোকে ফিল্মখন বঢ়িয়াকৈ চাওক যাওক আৰু সেইকাৰণে ব্লগটো শ্বৰ্ট এণ্ড চিম্পল যদি মুভিখন চালোঁ তো আপোনালোক ৰিভিউ দিয়াটো মোৰ দায়িত্ব তো আপোনালোকে যাব চাব আৰু যদি পাৰোঁ নেক্সট কোনোবা এদিন যাম যাই পেলাই ফুল প্ৰপাৰ ৰিভিউ দি দিম মানে ভ্লগ এটা বনাই দি দিম আৰু যদি পাৰোঁ নিশ্চয় দেখাই আৰু যদি নোৱাৰোঁ নাই আৰু তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব অন্য এটা ভিডিঅ'ত লগ পাম আৰু এইকেইদিন ৰেগুলাৰ কণ্টেণ্ট দিয়ে আছোঁ দুদিনৰ মূৰে আৰু অহাকালি এই ব্লগটো যাব সেইকাৰণে আজি ৰাতি হ'লেও মানে কি ব্লগটো বঢ়িয়াকৈ বনাই ষ্টাৰ্ট দি দিছোঁ আৰু ঘৰৰ সকলো মানুহ শুইছে মই অকলে আছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বঢ়িয়াকৈ বনাই দিলোঁ তো আজি সেইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো নেক্সট ভিডিঅ'ত লগ পাইছোঁ ষ্টিল এণ্ড টাটা গাইজ গুড নাইট বাই বাই চলো গাইজ जिंदगी में कुछ सीखो ढंग का सीखी तो रही हूँ तुम्हार खबर की तुम्हें मन हैंडसम